আমি যে ডাঙৰ বাইদেউৰ ঘৰত যাব ওলাইছোঁ বিয়া বুলি কৈছিলোঁ আপোনালোকক কাইলৈ জৰুৰ আছে আজি আমি এনে এবাৰ খবৰ লৈ আহিম মা কাইলৈ গৈছে মইনাজনী শুই গৈছে এতিয়া আমি যাব ওলাইছোঁ মিষ্টাৰে তলা মাৰি আছে আজি গোটেই দিনটো কি কৰোঁ আপোনালোকক দেখাই আছোঁ তো চাই থাকিব স্কিপ নকৰাকৈ Listen to me. Hi there to me. আমি পাই গলো বিয়া ঘৰ গাড়ীখন আগত থৈ দিলোঁ ডেকোৰেশ্যনৰ কাম চলি আছে ভিতৰত কেনেকুৱা ডেকোৰেট কৰিছে আপোনালোকক দেখাই আছোঁ এয়া হৈছে ভিতৰৰ পৰিৱেশ গোটেই হোৱা নাই কাম বহুত বাকী আছে আজি ৰাতিৰ ভিতৰতে সম্পূৰ্ণ কৰিব আপোনালোকক গেটটো দেখাই দিছোঁ দিনত আমি পিঠা বনালোঁ কিবা কাম কৰিলোঁ তেনেকৈ ভিডিঅ' কৰা নহ'ল বিজি আছিলোঁ যে সেইকাৰণে এইটো হৈছে গেটটো কমপ্লিট হৈছে ধুনীয়া লাগিছে ডিজাইনটো ওপৰত জাপি দিছে অসমীয়াৰ পৰম্পৰাটো ৰাখিছে ধুনীয়াকৈ মানে স্বাগতম জনাইছে গেটটোৱে এয়া ভিতৰৰ পৰিৱেশ এয়া কাৰ্পেট পাৰিব ধৰিছে এয়া হৈছে কইনাৰ মাক আৰু আপোনালোকক দেখাই দিছোঁ আমাৰ মেহেন্দি পাৰ্টি ইয়াত মেহেন্দি লোৱা হৈ আছে ময়ো দিম এতিয়া এয়া মই মেহেন্দি দি আছোঁ এইটো মই ডিজাইন দিছোঁ ইমান মানে নাজানো মেহেন্দি দিব জাষ্ট ট্ৰাই কৰিছোঁ
এইফালে দি আছে মোৰ ভাগিনী হয় তাই সৰু বাইদেউৰ মাজু ছোৱালীজনী তাই ধুনীয়া জানে বিয়া ঘৰৰ পৰা আহি পালো খবৰ লৈ আৰু কাইলৈ যাবই হ'ব আমি চাহ খাব ওলাইছো মিষ্টাৰ আৰু মই মাটো তাতে আছে আহোঁতে চব কিনি আনিছিলো তেনেকে এতিয়া খাওঁ আমি চাহ এয়া মিষ্টাৰ আৰু মই চাহ খাই আছো খাই দিয়কচোন এয়া বিয়াৰ কাৰণে পেকিং চুৰু এয়া স্নেটনাৰ লৈছো আৰু এয়া মইনাৰ কাৰণে পেম্পাছ ইয়াত কাপোৰ মানে বেগ ফুল হৈ গ'ল আৰু ইয়াত কাপোৰ নধৰিব আৰু ইয়াতো মোৰ কাপোৰ আছে এইখিনি এক্সট্ৰাকৈ ল'ব লাগিব আৰু এইবিলাক মোৰ জুৱেলাৰীবিলাকো এক্সট্ৰা পেক কৰি ল'ব লাগিব এইডাল হৈছে মোৰ নেকলেছডাল আমাৰ দোকানতে বনোৱা আৰু এইটো হৈছে কইনাৰ গিফ্ট আজি নেদেখাও বাৰু এইটো আজি থৈ দিছো আৰু এইটো হৈছে মোৰ ৰিংটো মানে ভাগিনৰ বিয়া বুলি এখেতে গিফ্ট দিছে থেংক ইউ মাই হাজবেণ্ড গিফ্টৰ কাৰণে আৰু ইয়াতে আছে মোৰ মংগলসূত্ৰডাল আৰু এইবিলাক এনেকৈ থৈ দিছোঁ এক্সট্ৰাকৈ ল'ব লাগিব আৰু এইখিনি হৈছে কাঁহী বাতিযোৰ মামাহঁতৰ পৰা লাগে সেইকাৰণে এইখিনি এক্সট্ৰাকৈ ল'ব লাগিব আজিৰ কাৰণে এইখিনিয়ে আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ধন্যবাদ